আজিৰ 10টা প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো হৈছে 2018 চনৰ প্ৰতিবেদন মতে বিশ্বৰ কিমান লোকে নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰটো 26.9 কোটি লোকে বিশ্বৰ ভিতৰত নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰে আৰু এই হাৰ 2009 চনতকৈ 30% বেছি। 2 নম্বৰ প্ৰশ্নটো হৈছে ইংলিছ প্ৰিমিয়াৰ লীগৰ 2019-20 বৰ্ষৰ বিজয়ী কোন। ইয়াৰ শুদ্ধ উত্তৰটো বি লিভাৰপুল। লিভাৰপুলে 30 বছৰ পিছত এই বিজয় সোৱাদ লাভ কৰিবলৈ সক্ষম হৈছে। 3 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস কিমান তাৰিখে পালন কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 29 জুন। ভাৰতত প্ৰশান্ত চন্দ্ৰ মহালানবিছ নামৰ পৰিসংখ্যাবিদজনৰ জন্মদিনটো ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস হিচাপে পালন কৰা হয় আৰু তেখেতক ভাৰতৰ পৰিসংখ্যা বিজ্ঞানৰ পিতৃ বুলিও কোৱা হয় আৰু ভাৰতৰ প্ৰথমখন পৰিসংখ্যা জাৰ্নেল সংখ্যাৰ তেখেত প্ৰতিষ্ঠাপক আছিলে। 4 নম্বৰ প্ৰশ্নটো হৈছে ৰোড টু টকিঅ' কিহৰ লগত জড়িত। ৰোড টু টকিঅ' 2021 চনৰ অলিম্পিকৰ লগত জড়িত। 2021 চনৰ অলিম্পিকলৈ অৰ্হতা অৰ্জনৰ বাবে বিশ্ব এথলেটিক্স সংস্থাই ৰোড টু টকিঅ' নামৰ এক অনলাইন ব্যৱস্থা কৰিছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো বি অলিম্পিক। 5 নম্বৰ প্ৰশ্নটো হৈছে বাহনৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত পৰিবহণ বিভাগে কি নতুনত্ব আনিছে। ইয়াৰ শুদ্ধ উত্তৰটো এ কম দৃষ্টিশক্তি লোকক অনুজ্ঞাপত্ৰ প্ৰদান কৰা। অৰ্থাৎ চকুৰে অলপ দেখা লোককো ভাৰতীয় পৰিবহণ বিভাগে বাহনৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ ক্ষেত্ৰত নতুনত্ব আনিছে। 6 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ বৃহৎ প্ৰত্যাৰ্পণ আঁচনিখনৰ নাম কি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰটো বন্দে ভাৰত। বন্দে ভাৰতৰ অধীনত বিশ্বৰ বিভিন্ন ঠাইত থকা লোকসকলক এই মহামাৰীৰ সময়ছোৱাত ফ্লাইটৰ যোগেদি ভাৰতলৈ অনাৰ ব্যৱস্থা কৰা হৈছে আৰু ই বিশ্বৰ ভিতৰতে ঘূৰাই অনা আঁচনিসমূহৰ ভিতৰত এখন বৃহৎ আঁচনি। 7 নম্বৰ প্ৰশ্নটো হৈছে ছুইছ বেংকত অৰ্থ বিনিয়োগৰ ক্ষেত্ৰত ভাৰতৰ বৰ্তমান স্থান কিমান। ভাৰতৰ বৰ্তমান স্থান হৈছে 77 আৰু এই স্থান বিগত সময়ছোৱাতকৈ বহুত তললৈ নামিছে আৰু ইয়াৰ একেবাৰে শীৰ্ষত আছে ধন বিনিয়োগৰ ক্ষেত্ৰত ইউনাইটেড কিংডম। 8 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো বেংকক নতুনকৈ ৰিজাৰ্ভ বেংকৰ অধীনলৈ অনা হৈছে। 1949 চনৰ বেংক ৰেগুলেশ্যন এক্ট মতে কৰ্পৰেটিভ বেংকক নতুনকৈ ৰিজাৰ্ভ বেংকৰ অধীনলৈ অনা হৈছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো বি। 9 নম্বৰ প্ৰশ্নটো হৈছে কোনখন ৰাজ্যই প্লাজমা বেংক আৰম্ভ কৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো এ দিল্লী। দিল্লী চৰকাৰে COVID-19ৰ যিসকল সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে তেওঁলোকৰ বাবে এই প্লাজমা বেংকৰ যোগেদি চিকিৎসা কৰাৰ ব্যৱস্থা কৰা হৈছে। প্লাজমা বেংকত বিভিন্ন প্লাজমা সংৰক্ষণৰ ব্যৱস্থা কৰিছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো এ। 10 নম্বৰ প্ৰশ্নটো হৈছে ফোনপে নতুনকৈ কাৰ সৈতে সংযুক্ত হৈছে। গ্ৰাহকৰ সুবিধাৰ বাবে ফোনপে নতুনকৈ ICICI বেংকৰ লগত সংযুক্ত হৈছে। 2015 চনৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা ফোনপেৰ CEO হৈছে সমীৰ নিগম। আজিৰ প্ৰশ্ন এইকেইটাই আছিলে। প্ৰশ্নকেইটা ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।